এজন স্পেচিয়েল পাৰ্চন থাকে সকলোৰে জীৱনত, যাৰ লগত কথা নপতাকৈ কেতিয়াও থাকিব নোৱাৰে, যাৰ এটা মেছেজে মুখত হাঁহি বিৰিঙায়, যাৰ অবিহনে এই মনটো সুখী হ'বই নিবিচাৰে। বহুত শান্তি পোৱা যায় যেতিয়া তেওঁৰ লগত কথা পতা হয়। মনৰ সকলোবোৰ দুখ ভাৱনা পাহৰি যোৱা যায়। নাজানো কি যাদু আছে তেওঁৰ কথা বতৰাত। তেওঁৰ লগত কথা পাতিলে বিনা কাৰণত এনিটাইম হাঁহি ওলাই থাকে, কেতিয়াও বৰ হোৱা নাযায়। লাগে দিনে ৰাতি কথা পাতি নাথাকোঁ কিয়। দিনটোৰ সকলোবোৰ কথা শ্বেয়াৰ কৰোঁ তেওঁৰ লগত। বহুত বেছি বিশ্বাস কৰোঁ তেওঁক। কিমান যে ভাল লাগে যেতিয়া ৰাতিপুৱা তেওঁৰ গুড মৰ্ণিং মেছেজবোৰ আহে। মনটো সুখেৰে ভৰি পৰে। তেওঁৰ সেই কি কৰিছা, ভাত খালা, তোমালৈ বৰ মনত পৰিছে ইত্যাদি ইত্যাদি টেক্সটবোৰ পঢ়ি কিমান যে ভাল লাগে। তেওঁৰ সেই গুড নাইটৰ মেছেজৰ অবিহনে শান্তিৰ সেই টোপনি কেতিয়াও নাহে। কেতিয়াবাতো তেওঁৰ লগত কথা পাতি গোটেই ৰাতিয়ে শেষ হৈ যায়, আৰু যেতিয়া তেওঁৰ লগত কথা পতা নহয় তেতিয়া তেওঁৰ কথা মনলৈ আহিয়ে থাকে। কিমান যে ভাল লাগে তেওঁক। সকলোবোৰ ভাল লগা কথা কয়, যিদৰে মই এতিয়া কৈ আছোঁ আপোনাক।